মাতৃ সত্যবতীর আজ্ঞা পালন করি যদিও আমি তিনি পুত্র জন্ম দিলো তথাপিতো পুত্র সকলৰ অৱস্থাই আমাক বিতৰণ কৰি তুলিছে। ধৃতৰাষ্ট্ৰৰ জন্মান্ধ জ্যেষ্ঠ হিচাপে যদিও সি সিংহাসন আৰোহণ কৰিছে তথাপিতো সি ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি ধৰি উঠা বহা কৰিব লাগে আৰু আমাৰ দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধিযুক্ত। বিদুৰ দাসীৰ পুত্ৰ বুলি জগতে হাঁহিছে। নাই নাই পিতৃ হোৱাৰ আনন্দ মোৰ নাই আৰু নোহোৱাটোৱেই স্বাভাৱিক। এই পিতৃত্ব স্বভাৱ গঠিত অহা পিতৃত্ব হোৱা হলে এনে নহলহেঁতেন। থাকিব নালাগিলেহেঁতেন পুত্ৰ ধৃতৰাষ্ট্ৰ। অন্ধ পুত্ৰৰ পৰিবাৰ আৰু মৰিবলৈ আমি পুত্ৰ তোমাৰ মনৰ যাতনা মই নুবুজাকৈ থকা নাই, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তি আমাৰ ক'ত আছে পুত্ৰ? সেয়া যেতিয়া কৰিব নোৱাৰিয়ে মই জীয়াই থাকি কৰিম কি? পুত্ৰ জীয়াই থকাটো জীৱৰ এটা ধৰ্ম আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যু তুমি আমি বিচাৰিব নালাগে। যেতিয়া সময় আহিব এই মৃত্যুৰ হাত কোনেও সাৰিব নোৱাৰে। পুত্ৰ বিদুৰ অহা কিয়? তপস্যাৰ বাবে অৰণ্যলৈ গৈছে। তপস্যাৰ পৰম ভক্তি লাভ কৰি দিক বিজয় কৰা তাৰ প্ৰবল ইচ্ছা। মই বিদুৰক বাধা দিয়া নাই পিতা। যি কাম মোৰ দ্বাৰা সম্পন্ন নহয় সেই কাম তাৰ দ্বাৰাই হল পিতা।
লাগি কি আলোচনা কৰা হৈছে বন্ধৰ প্ৰতিবাদ গ্ৰহণ কৰক দেৱকী পুত্ৰ কৰিছে খবৰি কৰিছা কথা কি দেৱকী কি কম আমাৰ দুখৰ কথা মোৰ জ্যেষ্ঠ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন তেওঁ আজি জ্যেষ্ঠ হিচাপে কুৰুবংশৰ ৰাজসিংহাসনত বহিছে যদিও ৰজাৰ দায়িত্ব সি পালন কৰিব পৰা নাই আৰু দিগ্বিজয় কৰিব নোৱাৰাৰ হেতুকে তেওঁৰ মনত শান্তিও নাই তেওঁৰ অশান্তিয়ে মোৰ অশান্তিৰ কাৰণ হৈছে দেৱ আৰু পুত্ৰ বিদুৰ তপস্যালৈকৈ ঘূৰি অহা নাই বাৰু দেৱকী ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিব পৰা কোনো উপায় নাইনে সাধাৰণভাৱে অন্ধভাৱে দৃষ্টি লাভ কৰাৰ কোনো উপায় নাই তথাপি নাৰায়ণ যদি সন্তুষ্ট কৰিব পাৰে তেতিয়া হয়তো দৃষ্টি লাভ কৰিব পাৰে দেৱকী যদি সেয়াই হয় তেন্তে নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম আপুনি মাত্ৰ মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ তপস্যাৰ থলীলৈ বাট দেখুৱাই লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰে সেই কাম জ্ঞানান্ত মনেৰে মই কৰিম ধৃতৰাষ্ট্ৰই যদি দৃষ্টি লাভ কৰিব পাৰে জগতৰে মহা সাধন বলো আমি এতিয়া নিষ্কৰ্তব্য হে কৃষ্ণ হে দুঃখ নিষ্কৰ্তব্য